হাই বন্ধুসকল, একচুৱেলি এইটো গাজৰ হয়। গাজৰৰ পৰা এইটো এতিয়া মানে ফুল বনাম। আপোনালোকে ভালদৰে মন দি চাব, যাতে আপোনালোকৰ ধৰক চাই পেলাই শিকিব পাৰে। এইয়া তলটো এনেকৈ কাটি দিলোঁ। তাৰপিছত তেনেকৈ ধৰক প্ৰথম এনেকৈ অলপ অলপ কাটি ল'ব লাগিব চাইডৰ চাইড। তেনেকৈ ফুলৰ পাহি এটা ওলাই দিছোঁ। নেক্সট আকৌ ওলাইছোঁ ফুলৰ পাহি, আকৌ ওলাইছোঁ আৰু ওলাই দিলোঁ। নেক্সট আৰু তাত ডাবুল মানে পাহি ওলাই দিছোঁ। এয়া এনেকৈ আৰু দিব, ডাইৰেক্ট হৈ গ'ল। তাৰপিছত ৰাউণ্ডকৈ ধুনীয়াকৈ যাতে পাহি কাটি নাযায়, লাহে লাহেকৈ কাটি দিব, মাজৰিখিনি ওলাই দিব। তেতিয়া ফুলটো মানে ওলাই যাব ধুনীয়াকৈ। এয়া হৈ গ'ল। তাৰপিছত নেক্সট আৰু এনেকৈ অলপ অলপ কাটি দিব চাইডৰ চাইড। তাৰপিছত এনেকৈ মাজৰিখিনি লাহেকৈ কাটি ওলাই দিব, যাতে পাহি একো নষ্ট নহয়। এয়া হৈয়ে গ'ল ফুল। চাওক কিমান সহজ, কম সময়ৰ ভিতৰত। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।